নমস্কাৰ বন্ধুসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো অসমীয়া সাঁথৰৰ পাৰ্ট নম্বৰ 5 হয় আৰু ইয়াৰ আগৰ পাৰ্ট 4টা যদি চোৱা নাই তেনেহ'লে এই ডোখৰত থকা আই বটনত ক্লিক কৰি পেলাই মই আগৰ ভিডিঅ'কেইটা চাই ল'ব। আৰু আপোনালোকৰ আগৰ পাৰ্টটোত অৰ্থাৎ কুইজৰ পাৰ্ট নম্বৰ 4ত এটা প্ৰশ্ন সোধা হৈছিল আপোনালোকক, যিটো আপোনালোকে কমেণ্ট কৰি শুদ্ধ উত্তৰটো জনাইছে। শুদ্ধ কুৱেশ্যনটো আছিল ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন বিৰাট কোহলিৰ জাৰ্চি নম্বৰ কিমান? তো ইয়াৰ শুদ্ধ উত্তৰ দেউতাসকল হৈছে টপিক অফ আছামিজ পল্লৱ দত্ত, সঞ্জয় দাস, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 18 হয় বন্ধুসকল। 18 আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন বিৰাট কোহলিৰ জাৰ্চি। তো আজিও আমি তেনেকৈ এটা প্ৰশ্ন সুধিম আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব প্ৰশ্নটোৰ এনচাৰটো, আৰু মই আগন্তুক ভিডিঅ'ত আপোনালোকৰ নাম উল্লেখ কৰিম শুদ্ধ উত্তৰ দিওঁতাসকল। তো বন্ধুসকল, বোলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ যদি এই চেনেলটো এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক কেৱল মই আপোনালোকৰ বাবে আনি থাকোঁ। বন্ধুসকল, এইটো প্ৰশ্ন আপোনালোকৰ বাবে, যিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব লাগিব আৰু শুদ্ধ উত্তৰ দেউতাসকলৰ নাম মই অন্য এটা ভিডিঅ'ত মেনশ্যন কৰিম, মানে আগন্তুক ভিডিঅ'ত মেনশ্যন কৰিম। বন্ধুসকল, কমেণ্ট কৰি জনাবচোন, নিশ্চয় ভাল লাগিব। এইটো প্ৰশ্ন হৈছে ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? বন্ধুসকল, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কুৱেশ্যনৰ এনচাৰটো যদি নোৱাৰেও তেনেহ'লে গুগলৰ পৰাও সহায় ল'ব পাৰিব, আৰু প্ৰথম 10জনক মই নাম উল্লেখ কৰিম অন্য এটা ভিডিঅ'ত। তো ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, সাঁথৰ নম্বৰ 1, যদি আপুনি এটা আন্ধাৰ বন্ধ কোঠাত থাকে আৰু আপোনাৰ হাতত এডাল মমবাতি, এডাল ধূপকাঠি, এটা চাকি থাকে আৰু আপোনাৰ ওচৰত মাত্ৰ এটা জুই চলাৰ কাঠি থাকে, তেন্তে আপুনি প্ৰথম কোনটো জ্বলাব? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে আপোনালোকে প্ৰথম জুই চলাৰ কাঠিটো জ্বলাব। হয় বন্ধুসকল, তাৰ পাছতহে আপোনালোকে মমবাতি বা চাকি কিবা জ্বলাব। বন্ধুসকল, সাঁথৰ নম্বৰ 2, এনেকুৱা কি বস্তু আছে যিটো বস্তু মতা মানুহে লুকুৱাই ফুৰে কিন্তু মাইকী মানুহে দেখুৱাই ফুৰে? হয় বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে, আৰু এই সময় 5 ছেকেণ্ডত যদি আপোনালোকে কুৱেশ্যনটোৰ এনচাৰটো বিচাৰি উলিয়াব নোৱাৰে তেনেহ'লে ভিডিঅ'টো পজ কৰিও মোৰ এনচাৰটো দিব পাৰিব। আৰু ডিছপ্লে হোৱাৰ আগতে বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে পাৰ্চ বা মানি বেগ। হয় বন্ধুসকল, পাৰ্চবিলাক আমি মতা মানুহবিলাকে সদায় পিছপিনে পকেটত ভৰাই লৈ যাওঁ, কিন্তু মাইকী মানুহবিলাকে হাতত লৈ ফুৰে। বন্ধুসকল, সাঁথৰ নম্বৰ 3, ইংলিছত ই আখৰটোৰ পাছত কি আখৰটো বা বৰ্ণটো লিখে? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে, ভাবি চাওকচোন কুৱেশ্যনটো। ইয়াৰ উত্তৰটো হৈছে এন। হয় বন্ধুসকল, ইংলিছটোত EN, ইৰ পাছত এন লিখে। বন্ধুসকল, আপোনালোকে যদি বুজি পোৱা নাই তেনেহ'লে কুৱেশ্যনটো আকৌ এবাৰ ভালদৰে পঢ়ি চাওক বা শুনি চাওক, নিশ্চয় বুজি পাব। বন্ধুসকল, প্ৰশ্ন নম্বৰ 4, বৰুৱাৰ ঘৰৰ বাগানখনত যদি শইকীয়া ঘৰৰ কুকুৰাজনীয়ে কণী পাৰে তেনেহ'লে কণীটো কাৰ হ'ব? বন্ধুসকল, আপোনালোক সময় আৰম্ভ হৈছে। বন্ধুসকল, ভাবি চাওকচোন, নিশ্চয় ভাল লাগিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কণীটো বৰুৱা বা শইকীয়াৰ কাৰোৰে নহয়, কণীটোতো কুকুৰাজনীৰে হ'ব। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় বুজি পালে। যদি বুজি পোৱা নাই তেনেহ'লে কুৱেশ্যনটো আকৌ এবাৰ চাওক। কুৱেশ্যন নম্বৰ 5 বা একেবাৰে অন্তিম প্ৰশ্ন, ল'ৰা আৰু ছোৱালীয়ে একেলগে এনেকুৱা কি কাম কৰে যাৰ বাবে ছোৱালীজনীয়ে কান্দি দিয়ে? বন্ধুসকল, আপোনালোকে ভাবি চাওকচোন, আপোনালোকৰ সময় আৰম্ভ হৈছে, আৰু এই সময়কণত যদি আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰে তেনেহ'লে ভিডিঅ'টো পজো কৰি লৈ ভাবিব পাৰিব। বন্ধুসকল, ভাবি চাওকচোন। ইয়াৰ উত্তৰটো হৈছে বিয়া পাতে। হয় বন্ধুসকল, ল'ৰা আৰু ছোৱালী একেলগে মিলি বিয়া পাতে যাৰ বাবে ছোৱালীজনীয়ে কান্দে। বন্ধুসকল, বুজি পালে নিশ্চয়। তো ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, লগৰ বন্ধুৰ লগত এই ভিডিঅ'টোৰ লিংকটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক পাই থাকে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপুনি আৰু আপোনাৰ লগতে থকা
ফ্ৰেণ্ডকেইজনক কৈ দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক আপোনালোকে প্ৰথম দেখিবলৈ পাবলৈ তাৰ কাষৰ ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে